নমস্কাৰ ৰাইজ, কি খবৰ সকলোৱে? বিশ্ব অসমীয়া ভাওনা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাওনা আছে পকামোৱা, তাকে যাবলৈ ওলাইছোঁ। নাট আছে ৰুক্মিণীহৰণ, চৰিত্ৰ আছে বিশ্বকেতু, তাকে যাবলৈ ওলাইছোঁ আৰু ৰাইজ দেখাই থাকিম, ভিডিঅ' চাই থাকিব। মালিকে ড্ৰেছ সামৰি আছে। আজি ৰাইজ ভাওনা কেইখন মালিক? কালি কেইখন আছিলে? কালি 4খন। ৰাইজৰ আখৰিয়ে নাই আৰু, এইবোৰ ড্ৰেছ সামৰি আছে। মোৰ ড্ৰেছ সামৰি হৈ গ'ল নি চব? ৰাইজ ফাইনেলি ভাওনা ঘৰ পাই গ'লোহি আৰু। আজি প্ৰাঞ্জলৰ নিমন্ত্ৰণ আহিছোঁ দেই। প্ৰাঞ্জল কিবা এটা কৈ দিয়া। আমাৰ বিশ্ব চেনেলটো সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন দেই, যাতে আগবাঢ়ি যাব পাৰে। তাকে ৰাইজ আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই, যাতে আগবাঢ়ি যাব পাৰে। ধন্যবাদ ধন্যবাদ প্ৰাঞ্জল। ৰাইজ চব কিমান সুন্দৰকৈ সজাইছে। ভাগৱতৰ ভাওনা আছিলে নে প্ৰাঞ্জল? ৰুক্মিণীহৰণ নাট আজি। বায়ন বিজয় বৰা। এতিয়া দেখিছে ৰাইজ কি সুন্দৰকৈ সজাইছে। চলি আছে আৰু সকলো ৰেডি হৈছে আৰু আজি গুডু আছে আৰু পৰমাদা আছে, মিঠাপুৰ সন্মণি ৰেছ। বিশ্ব চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দেই সকলোৱে।
তুমি মোৰ লগত যাব খুজিছ তাকে নোকোৱাই পেলাই একেটা কথাকে এনেকে ঘূৰাই পকাই চেপেটা কৰি আছ যে মোৰ লগত যাব খুজিছে কিনো গাইছা বুঢ়া ব্যৱস্থা কৰিছা মানে তুমি মোৰ লগত যাব খুজিছা নহয় জানো হা এইয়া এই কথাটো মই বেয়া পাওঁ দেই এটা কথা হ'ল গধূলি শুনা আৰু এটা হ'ল এই পিছ ৰু মই যে তোমাৰ লগত যাম তাৰপৰা তুমি মোক কিনিবা এইটো স্বৰ্গপাত তাৰা দেৱী নামি আহিছে মানে অলৰেডি মানে এনেকুৱা চিৰি আছিলে চিৰি দি মানে নামিছো মই চিৰি দি মই নামিছো তো তাত চিৰি দি মানে জমাব এইটো ৰাখিছে ল'লে মানে কি হ'ল ল'লে